এয়া পুনৰবাৰ সোমাইছোঁ মাছৰুমৰ ফাৰ্মত। যোৱাকালি মাছৰুম একটাও হাৰ্ভেষ্ট কৰা নাই, যিহেতু যোৱাকালি আমাৰ চুবুৰীত অনুষ্ঠান আছিলে, সেই হোম যজ্ঞ অনুষ্ঠানটি, আৰু তাৰ কাৰণে আমি মানে দিনটো তাতেই থাকিলোঁ ব্যস্ত হৈ। আগবেলা আহিলোঁ 3টামান 4টামানত, আকৌ গধূলি গ'লোঁ, আকৌ তাতে ৰাতি নাগাৰা নাম চালোঁ। নাগাৰা নাম চালোঁৱেই মানে মানুহ আৰু নাজুকো দেখুৱালোঁ জানেনে। আৰু ৰাতিত অকণমান টোপনি ক্ষতিৰ দৰে হৈছে, যিহেতু আমাৰ এওঁ আহিছে 1টা বজাত ঘৰত, তেতিয়ালৈ ময়ো টোপনি মাৰা নাই। আৰু ৰাতিপুৱা উঠি আকৌ মানুহ নাজুকটো স্কুলত পঠিয়ালোঁ। এতিয়া দুপৰীয়াৰ সময়, এখন ছ'চাইটি আছিলে তাত গৈ আহিলোঁ, আৰু আহিয়ে এওঁ মানে নাজুক থ'ব আহিলে 12টাত। নাজুক থ'ব আহি পেলাই কৈছে যে মাছৰুম অলপ দিব লগা আছে, হাৰ্ভেষ্ট কৰি দিয়া। আৰু সেইকাৰণে মানে সেই ছ'চাইটিখনৰ পৰা আহিয়ে এনেকৈ মানে লৰালৰিকৈ ফাৰ্মত সোমাইছোঁ। দুপৰীয়াৰ ভাতো বনাম, আৰু আজি আজৰি সময়ত আমি পথাৰতো যাম। দেউতাই কৈ থৈছে পথাৰত কাম আছে, আজি পথাৰতো যাম। দেখিছেনে কি ধুনীয়া ধুনীয়া মাছৰুম। এগৰাকী বাইদেৱে সেইদিনাখন হোৱাটছএপত সুধিছে, আৰু বহুতে কমেণ্টতো সুধি থাকে যে মাছৰুমবিলাক কিমান দিন থ'ব পাৰি ফ্ৰিজত। এনেকুৱা ফ্ৰেছ মাছৰুম একবা আপুনি ফ্ৰিজত ধৰক 15 দিন থ'ব পাৰে, একো নহয়। কেৱল কি কৰিব, মাছৰুম যেতিয়া ফ্ৰিজত ষ্ট'ৰ কৰিব, তেতিয়া ভেজিটেবল বাস্কেটটোত থ'ব, যিটোত আমি চব্জি পাচলিবিলাক যে থওঁ তাতে থ'ব। পলিথিনটোৰ পৰা উলিয়াই থ'ব, কিন্তু উলিয়াই থ'লে কি হয়, ধুনীয়া হৈ থাকে আৰু 15 দিনলৈ আপোনালোকে খাব পাৰিব তেনেকৈ। কিন্তু সেয়াই, বহুদিন থ'লে যেনেকুৱা এটা বস্তুৰ মানে হেৰিটো থাকে, আৰু এসপ্তাহমানৰ ভিতৰত খালে বেছি টেষ্ট পাব বাৰু। আৰু এয়া মাছৰুম, এইপা মাছৰুম চাওকচোন, শুকাই গৈছে একদম। আৰু এয়া দেখিছে, এইটো পেকেটত ধুনীয়াকৈ হৈ আছে, আৰু সেয়াই কৈছোঁ, মাছৰুম আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি খাব পাৰে, একো কথা নাই। লাহে ধীৰে খাই থাকিলেও হ'ব। একবাৰ ধৰক 1 কিলো মাছৰুম কিনি থ'লে বুলি একেবাৰে খাই দিব লাগিব বুলি কোনো কথা নাই। আৰু এটা প্ৰব্লেম হৈছে মোৰ ফাৰ্মত এইবাৰ, এই 2-এটা পেকেট দেখিছেনে এনেকৈ ব্লেক হৈছে এইবিলাক। এইটো একচুৱেলি মোৰ কি হৈছে, যেতিয়া আমি পেকিং কৰিছিলোঁ তেতিয়া মানে এই পেকেটবিলাক ঢিলা হৈছিলে। মই প্ৰথম এদিন মানে এই বেলেগৰ হতুৱাই কৰিছিলোঁ যে কামটো, ঢিলাকৈ মানে তেওঁলোকে, ময়ো নাচালোঁ, খুব দৌৰাদৌৰিকৈ কৰিছিলোঁ কামটো মানে দুপৰীয়া ৰ'দত, তো চোৱা নহ'ল, আৰু এইবিলাক সেইকাৰণে কি হৈছে ব্লেক হৈছে। আৰু এনেকুৱা ধৰণৰ যেতিয়া মাছৰুমৰ পেকেট হয়, তেতিয়া কি হয়, এইবিলাক তাৰমানে কি হয়, আমি চাই লৈছোঁ ওলাই নে নোলায়। কেতিয়াবা কি হয়, একফালে ব্লেক হৈ থাকে, আধা ব্লেক হৈ থাকে, কিন্তু আধা ঠিকে থাকে। কিন্তু সেই আধাখিনিত আকৌ ভাল মাইচিলিয়াম থাকেতো, গতিকে তাত আকৌ মাছৰুম ওলায়। গতিকে এইটো পেকেটত ওলাইছিলে, এইটো হাৰ্ভেষ্ট কৰিছোঁ। কিন্তু এইটো পেকেটত ওলোৱা নাই, বা এইটোতো ওলোৱা নাই এতিয়ালৈ, আৰু এইটোতো ওলোৱা নাই যেতিয়া ইহঁতৰ টাইমো হৈ গৈছে, আমি 2-1 দিনৰ ভিতৰতে এইখিনি ৰিপ্লেচ কৰিম, যিহেতু এইবিলাক কাম কৰিবলৈ অকণমান সময় লাগে। আৰু এইটো কিন্তু বেমাৰ হোৱা নাই দেই মোৰ, এইটো বেমাৰ নহয়। কিছুমানে ক'ব পাৰে ব্লেক মল কিবা কিবি, এইটো একদমেই বেমাৰ হোৱা নাই। এইটো মানে কি হৈছে, সেই টোপোলা বান্ধোতে আমি একেলগে কৰিছিলোঁ এইবিলাক পেকেট, একেলগে কৰা এইবিলাক পেকেটত এইবিলাক চাওকচোন পিনহেড ওলাই আছে, আৰু মাছৰুম হাৰ্ভেষ্টো কৰিছোঁ, তাতো আছে পিনহেড, দেখিছেনে এইবিলাক মাছৰুম হাৰ্ভেষ্ট কৰিছোঁ। কিন্তু এইখিনি তাৰমানে কি হৈছে, ভিতৰত এয়াৰটো বেছিকৈ থাকি গৈছে হয়তো, গতিকে তাত মানে কি হৈছে, মাছৰুমটো গ্ৰ'থ হ'ব পৰা নাই। এনেকৈ কেতিয়াবা ওলাইছে, এয়া ভিতৰতে ওলাইছে, ভিতৰত ওলাই তাতে ভিতৰতে মৰি গৈছে, বাহিৰত ওলাব পৰা নাই। গতিকে এইখিনি কি কৰিম, একদম ট'টেলি ৰিপ্লেচ কৰি দিম। এইটো ইউনিটত মোৰ কাম ওলাইছে একচুৱেলি। আৰু সেয়া এতিয়া বেছি মাছৰুম নালাগে বাৰু, 2 কিলোমানহে লাগে, আৰু অকণমান আছে মোৰ ফ্ৰিজত ষ্ট'ৰ কৰা, সেইখিনি দিলে হৈ যাব। আৰু আৰু এটা আছে একদম ধুনীয়া, এইপা চাবচোন, এইটো মানে কি হয়, এইটো বহুত ৰিক্স, ওপৰতো যদি লাগি যায় সেইটো গুচি যাব। এইটো কি ধুনীয়া মাছৰুম দেখিছেনে, এইটো 300 গ্ৰামমান হ'ব, মানে বেছিহে হ'ব। ঠিক আছে বাৰু, এতিয়া এই খৰাহি হাৰ্ভেষ্ট কৰিলোঁ। এতিয়া বাৰু বেছি আৰু হাৰ্ভেষ্ট নকৰোঁ, আবেলিলৈ যদি কাৰোবাক লাগে তেতিয়াহ'লে দিব পাৰিম বাৰু। এইখিনি বাকী এতিয়ালৈ ভিডিঅ'টি এৰিছোঁ বাৰু, ধন্যবাদ দেই।